বিলাসীপাৰাত এগৰাকী ব্যক্তিৰ চমকপ্ৰদ সফলতা শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰা ব্যক্তিজন আজি ডাঙৰ উদ্যোগপতি কঠোৰ পৰিশ্ৰম আগ্ৰহ আৰু ইচ্ছা শক্তি থাকিলে যে এজন ব্যক্তিৰ সফলতা অৰ্জন কৰা নিশ্চিত সেয়া পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে বিলাসীপাৰাৰ মইনুল হকে জিৰোৰ পৰা আহিছো কিবা কৰিম বুলি আছিল ইচ্ছা আছিল এটা সময়ত মইনুল হকে মাছ বিক্ৰী কৰি পৰিয়ালক পোহপাল দিছিল কঠোৰ পৰিশ্ৰমক মূলধন হিচাপে লৈ প্ৰবল ইচ্ছা শক্তিৰে আগবাঢ়ি আছিল মইনুল হক সেই মইনুল হক আজি এগৰাকী সফল উদ্যোগপতি হিচাপে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুধবাৰে বিয়লি বিলাসীপাৰাৰ টাকিমাৰীত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় মইনুল হকৰ আদিল ইটা উদ্যোগটো ইটা উদ্যোগটোৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ তথা পূব বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ অশোক কুমাৰ সিংহিয়ে আজি হাজাৰ হাজাৰ মানুহক কৰ্ম দিয়াটোতো সব ডাঙৰ কথা চৰকাৰ অকলে সবকে কাম দিব নোৱাৰে চৰকাৰ সুবিধা কৰি দিছে উদ্যোগ স্থাপন কৰাৰ কাৰণে আজিকালি বহুত সুবিধা আছে চৰকাৰ নিয়ম আৰু নীতি মানি চলিলে বহুত মানুহে আগুৱাই আহিলে বেংকৰ ঋণৰ ব্যৱস্থা আছে সব ৰকম সুবিধা হৈ গৈছে আজিকালি মেকানাইজড হৈ গৈছে বহুত মানুহে বহুত প্ৰডাকশ্যন কৰিব পাৰে আৰু পইচাৰো আজিকালি অভাৱ নহয় কিয় বেংকে ঋণ দি আছে আমাৰ মইনুল হক ডাঙৰীয়াই বহুত দিনৰ পৰা খুব কম সময়ৰ ভিতৰত উঠি আহিছে ভাল লাগিছে তেওঁ আৰু 10জন যুৱকক প্ৰেৰণা দিব আগন্তুক দিন তেওঁৰ এই উদ্যোগটো আৰু সাফল্য হোক ওপৰত আমি কামনা কৰোঁ আৰু বহু মানুহ যাতে কৰ্মসংস্থান দিব পাৰে তাৰে কামনা কৰোঁ মোৰ নাম মইনুল হক মই আজি এইখন ইটাৰ ভাটা মই আদিল ভাটাখন মই অপেনিং কৰিলোঁ আৰু অশোক সিং ছাৰক মাতিছোঁ সি নিজে আহিছে বহুত ভাল লাগিছে তাৰ লগতে থাকি মই এইখিনি কাম উদ্বোধন কৰিলোঁ আৰু মই একদম জিৰোৰ পৰা আহিছোঁ মই য'ৰ পৰা আহিছোঁ ইমান পৰা মানুহ আহি পোৱা নাই আজিলৈকে কিন্তু মই আগত থেকে মোৰ এইটো ধ্যান আছিল মই কিবা কৰিম বুলি আছিল ইচ্ছা আছিল সেইকাৰণে মালিকে চাৰ্জ দিলে সেইকাৰণে মই কৰিলোঁ আৰু সেইটো কাৰণে মই ৰাইজক কৈছোঁ যে চবেই মোক যাতে দোৱা কৰে মই যাতে ইয়াতকৈ আৰু ভালভাৱে চলিব পাৰোঁ আৰু 400মান কৰ্মচাৰী আছে ইয়াত মানুহ কৰ্ম কৰি আছে ইয়াতে নিজে কাম বিচাৰি ফুৰা মানুহজনে এতিয়া হাজাৰ হাজাৰ মানুহৰ কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে বিলাসীপাৰাৰ পৰা সোনাম খাতুনৰ ৰিপৰ্ট গণ অধিকাৰ লাইভ